এতিয়া ৰাতিপুৱা 4:30 বাজি গ'ল আৰু মোক দেখিছে মই ৰেডি হৈ আছোঁ অলৰেডি কাপোৰ চাপোৰ পিন্ধিলোঁ তাৰপিছত এতিয়া মই এইবিলাক পিন্ধিছোঁ আৰু অকণমান জাষ্ট অকণমান মানে ৰাতি ইমান ষ্টাইল এটা নকৰোঁ সেইকাৰণে চাই থাকক ভিডিঅ'ৰ শেষলৈকে আৰু মই ৰেডি হৈ লওঁ তাৰপাছত লগ পাই আছোঁ আৰু এপিনে মই ৰেডি হৈ গ'লোঁ যিহেতু ঠাণ্ডা বহুত পৰিছে সেইটো কাৰণে মই এগাই পুৰা কাপোৰ লৈ লৈছোঁ আৰু গাড়ীত যাম যেতিয়া বহুত ঠাণ্ডা লাগিব তেনেহ'লে গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ইপিনে হাজবেণ্ড আহিছে মই বৌ দাদা আৰু পাপা বৌহঁতৰ স্কুলৰ ষ্টুডেণ্টবিলাকো আহিছিলে টিচাৰবিলাকো আহিছিলে সকলোবোৰ গৈ আছোঁ আৰু সকলোবোৰ প্ৰায়ভাগে টোপনিয়ে গৈছে কাৰণ দেৰি হৈছে ন ইমান দেৰি হৈছে আৰু টোপনিটো আহিবই আৰু বৌয়ে অকণমান ভিডিঅ' কৰিছিলে বৌহঁতৰ স্কুলৰ টিচাৰ হয় আৰু আপোনালোকক কোৱা হয় নাই আমি ক'লৈ গৈ আছোঁ আমি একচুৱেলি গৈ আছোঁ শিৱসাগৰলৈ আৰু বহুত ৰাতি হৈ গৈছে অলপমান ময়ো শুই লওঁ তাৰপিছত ৰাতি ভিডিঅ' নকৰোঁ গৈ পাই ভিডিঅ' কৰিম তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব গুড মৰ্ণিং গাইজ বহুতখিনি জাৰ্ণি কৰাৰ পিছত আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান এয়া শিৱসাগৰৰ শিৱদৌল পাই গ'লোহি আহি তাৰপিছত এতিয়া ৰাতিপুৱা প্ৰায় 4টামানে বাজি গ'ল আমি পাওঁতে এয়া চাওক কিমান ভাল লাগিছে ৰাতিপুৱা পৰিৱেশটো ন আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মই কি দেখাব পাৰোঁ আপোনালোকক চেষ্টা কৰিম সকলোবোৰ দেখাই যাবলৈ ৰাতিপুৱাই পাই গ'লোহি জেগাটোত গন্তব্যস্থান চুকাফাৰ ৰাজ্যলৈ আপোনালোকক স্বাগতম আমি নিজে স্বাগতম এইবিলাক আমাৰ লগত অহা মানুহে কিমান ঠাণ্ডা বতাহ এতিয়া গৈ আছোঁ ৰংঘৰ কাৰেংঘৰ চাবলৈ ইয়াৰ পৰা ওলালোঁ ৰ'ব ৰংঘৰ কাৰেংঘৰ যোৱাৰ আগতেতো আমাৰ খানাটো যোগাৰ কৰিব লাগিব যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেইটো কাৰণে আহি গ'লোঁ আমি খানা বনোৱা জেগাত কৈ দিয়ক এয়া চব্জি তব্জি কাটা চলি আছে আৰু আহিলোঁ আমি এপিনে অকণমান দোকানৰ ফালে যিহেতু শিৱসাগৰ আহিছোঁ কিবা এটা শিৱসাগৰৰ চিন নিবই লাগিব সেইকাৰণে আহিলোঁ কিন্তু বস্তুবোৰৰ দাম বহুত আৰু ইয়াত সকলোবোৰ মানে বেছিভাগ বস্তু কাঠৰ বাঁহৰ এইবিলাকে পোৱা যায় এপিনে আহি আমি তলাতল ঘৰ পাই গ'লোহি আৰু আমাৰ দাদাক যে খোজ দেখিছোঁ তাৰ ইমান স্পীড গৈছে সি মানে ল'ৰা ছোৱালীবিলাক আগত গ'লগৈতো সেইটো কাৰণে সি স্পীড যাবলগীয়া হৈছে সিহঁতৰ কাৰণে বহুত আছে লুকা ভাকু খেলা দি লাগিছে নাযাওঁ হেপেনে হা কি যে খুৱাই পৰিছে হাই গাইজ ফটো ৰিলচ বনাই হৈ গ'ল এতিয়া যাওঁ বেলেগখিনিতো তলৰ পালেগৈ আমি যাওঁহে এতিয়া তেনেহ'লে আৰু কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব খোৱা বোৱা পৰ্ব চলিছে আৰু আমি আহি উপস্থিত হ'লোহি ৰংঘৰৰ বাকৰিত এতিয়া চবে এপাক এপাক নাচিব ইয়াত বিহু মাৰিব কঁকাল ভাঙি ভাঙি ৰংঘৰৰ বাকৰিৰ পৰা আমি ওলালোঁ যাবলৈ বুলি আৰু তাতে বহুত দূৰৰ পৰা আহিছোঁ যিহেতু টাইম লাগিবই গোটেই ৰাতিপুৱাহে পামগৈ চাগে সেইটো কাৰণে এতিয়া 2:30 বাজিছে সেইটো কাৰণে অলপ সোনকালে ওলাই দিছোঁ ইয়াৰ পৰা আৰু চাওঁগৈ কাৰেংঘৰত সোমাব পাৰোঁ নে নোৱাৰোঁ নহ'লে এয়া আমি জয়দৌল আহি পাইছোঁহি এইপিনে গৈ আছে পূৰা ৰিলচ চাই মতে যেন পদুম ফুল ফুলিছে এইটো আমাৰ ফটোগ্ৰাফাৰ কণ্টেক্ট কৰিব পাৰিব কাৰোবাক লাগিলে দিয়া এনেকৈ পষ্ট দি আছে
মডেল দিয়া সেইফালে উঠা এবারে হাজবেন্ডে মোবাইল লৈছে ৱাইফে ৰিলছ বনোৱাত ব্যস্ত মানে ঘৰলৈ উভতি অহা সময়ত ষ্টুডেণ্টবিলাকে অলপ ফূৰ্তি কৰিছে পুৰা নাচিছে মই গানটো বাৰু অফ কৰি দিছোঁ বোকাঘাটত আহি চাওমিন খোৱা বৌ মাতিম নে অ' বৌ এবাৰ চাই দিয়া আৰু এইপিনে বক্স চাওক দেই ইমান হুলস্থুল হৈ আছে গাড়ীখনৰ ইমান গান বাজনা বাজি আছে বৌ নাই এইপিনে পূৰা টোপনি বান্ধ লাগিছে কেনেকৈ হালি হালি যায়গৈ চাওকচোন কি যে পূৰা গানৰ চেৱে চেৱে তেওঁ পূৰা টোপনি মাৰিছে আৰু চবেই ভাত খাইছে হা হেই চিকেন এপিনে আমিও আহি ঘৰ পাওঁ হৈছোঁহি আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব